এতিয়া বৰ্তমান মই আছোঁ ৰঙিয়া জংচনত। আমি ICICI মথুৰাৰ বাবে ৰাওনা হ'ম। এতিয়া 2:38 হৈছে। অলপ পাছতে আমাৰ ব্ৰহ্মপুত্ৰ মেইল ট্ৰেইনখন আহিব, দিল্লীলৈ যাব ইয়াৰ পৰা। এয়া প্লেটফৰ্ম, আমি ইয়াত বহি আছোঁ। চাই থাকক, আমি মথুৰাত গৈ কি কৰোঁ, কি নকৰোঁ দেখুৱাই যাম। বৰ্তমান মই আছোঁ মিৰ্জাপুৰ জংচনত। এতিয়া মিৰ্জাপুৰৰ পৰা ট্ৰেইন এৰিছে আমাৰ। মিৰ্জাপুৰত চাই গৈছোঁ কেনেবাকৈ কালীন ভাইক ক'ৰবাত দেখা পাওঁৱেই কিজানি। আপোনালোকেও চাওক কেনেবাকৈ দেখে কিজানি কালীন ভাইক। বৰ্তমান আমি পালোহি প্ৰয়াগৰাজ জংচন। এয়া প্ৰয়াগৰাজ টাউন। এই প্ৰয়াগৰাজৰ আগতে আহমেদাবাদ বুলি কৈছিলে, এতিয়া বৰ্তমান ইয়াত প্ৰয়াগৰাজ বুলি জনা যায়। ফাইনেলি গাইজ আমি আহি পেলাই পাই গ'লো দিল্লী, অল্ড দিল্লী জংচন। এয়া দেখিছে অল্ড দিল্লী জংচন। লাহে লাহে ট্ৰেইনখন ৰাখিবলৈ আৰম্ভ কৰিছে। গুড মৰ্ণিং গাইজ। এতিয়া আমি বৰ্তমান অল্ড দিল্লী ষ্টেচন পালোহি। অল্ড দিল্লী ষ্টেচনৰ এয়া দেখুৱাই আছোঁ আপোনালোকক। ইয়াৰ পৰা আমি নিউ দিল্লী ষ্টেচন যাব লাগিব। নিউ দিল্লীৰ পৰা মথুৰালৈ ট্ৰেইন আছে 1 বজা দিনৰ। এয়া অল্ড দিল্লী ষ্টেচন দেখুৱাই আছোঁ আপোনালোকক। এয়া দেখিছে আমি বৰ্তমান মথুৰা ষ্টেচনত নামিছোঁ। এতিয়া মথুৰা ষ্টেচনৰ পৰা আমাক গাড়ীৰে লৈ যোৱা হ'ব। চাই থাকক খেলৰ জেগাত কি কৰোঁ, কি নাই। আগলৈ দেখা যাম কি কৰিছোঁ। আপুনি শেষলৈকে ভিডিঅ'টো চাই থাকিব। অসমৰ টিমটো নামি আছে। আমি ফিল্ডৰ ওচৰ পালোহি। হোটেলৰ পৰা এখন বাছে আনিলে আমাক, আনি পেলাই এতিয়া হোটেলৰ পৰা ব'লা এতিয়া গৈ থাকোঁ আমি ভিতৰলৈ। আমি বৰ্তমান ফিল্ডত পাইছোঁহি। ফিল্ডৰ পৰা আপোনালোকক দেখুৱাই আছোঁ কি হয় ইয়াত। এতিয়া মাছ মাৰ চাগে আৰম্ভ হ'ব, তাৰপিছত আমাৰ খেলবোৰ আৰম্ভ হৈ যাব। এতিয়া এয়া দেখিছে ল'ৰা ছোৱালীবোৰ গৈ আছে। চাওঁচোন কি হয়, চাই থাকোঁ। একদম পুৰা পূজাৰ পৰিৱেশ। যেনেকৈ পূজা হয় তেনেকৈ মানুহৰ ভিৰ হোৱাৰ পিছত আমাৰ দুখন খেল, এখন হেণ্ডবল আৰু এখন ফুটবল। হেণ্ডবলত আমি ফুটবলত আমি পুৰস্কাৰ পোৱাৰ পাছত কি ধুনীয়া মন্দিৰটো এখন ফটো পৰা দেখি